চাই থাকিব অলপ টাইম কি বাপৰে দম দিব আহে মোক পোৱালি পুষ্পা মুভিখন যোনটো এইটো ৰেড চান্দান যে কাটি পেলাই লৈ যাইছিল জুবান কেইজনমান আহিছে ইয়াতে কিবা ফুল 25,000 বাপৰে বহুত দাম। হেল্ল' গাইজ গুড মৰ্ণিং, আশা কৰোঁ সকলো ভালে আছে। মই অপূৰ্বৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অপূৰ্ব ভ্লগছ। তো আজিৰ ভিডিঅ'টো চাব লাষ্টলৈকে, থাম্বনেইল চাইটো হয়তো গম পাইছে ক'ত গৈ আছোঁ। চাই থাকিব আজিৰ ভ্লগটো। আগত আৰু কেইজনমান আছে, মানে আজি আমাৰ কেইজনমান মিলি পেলাই ঠেলামাৰা বুলি কোৱা ঠাইত বৃন্দাবন নাৰ্চাৰী এটা আছে, তাতে যাওঁ। তো চাই থাকিব ভ্লগটো। কিন্তু মাইক দেখিছে তো বহুত আগতে এণ্ড দিয়া মাইক আছিলে। তো মই আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই মই ওপৰৰ আই বুটনত দি দিম, আপোনালোকে ভিডিঅ'টো চাব। এইটো মাইকটো যোনটো আজি প্ৰথম ইউজ কৰি আছোঁ। আপোনালোকে ক'ব চাউণ্ড কোৱালিটি কেনেকুৱা আহি আছে, মানে নতুন ভ্লগাৰ না। তো যেতিয়া মানুহবিলাক আহে ওচৰত তেতিয়া ভ্লগিং কৰিবলৈ মানে কিবা এটা লাজ টাইপৰ লাগে। তথাপিও আজি ভিতৰৰ পৰা কি কয় এইটো কিবা জগাই পেলাই আৰম্ভ কৰি আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। ঘৰৰ পৰা এতিয়া গৰুবন্ধালৈকে আহিলোঁ চাইকেলত। এটা এই চাইকেলটো ইয়াতে থৈ পেলাই ধুনীয়াকৈ অ'টো আহিছে, অ'টোত ধুনীয়াকৈ সকলোৱে মিলি গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাইকেলখন থৈ দিলোঁ, এতিয়া আহোঁতে মানে চাইকেলখন লৈ যাব লাগিব। অ'টোখন আহি আছে এইফালে, অলপ ৰখি দিওঁ ইয়াতে। অ'টোখন আহিলে উঠি কিনি যামগৈ আৰু। ये हम है, ये हमारा ऑटो है, हम लोग अभी ऑटो पे जाएगा ना क्या? हाय हाय मेरे साथ है, ये सार आ रहा है अभी दबंग के जैसा आ रहा है। तो এতিয়া অটোত উঠিবলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। অঁ ড্ৰাইভাৰ উঠাই নাই বে, इतनी जल्दी क्या তই নামি দিবি হা। मैं ना नामू ড্ৰাইভাৰ নবহাৰ আগতে মই বহি লৈছিলোঁ, চৰি। এতিয়া ড্ৰাইভাৰ বহিৰ পিছত মই বহিম। তো বৰ্তমান অটোৰ ভিতৰৰ পৰা আপোনালোকে চাই থাকিব, ধুনীয়াকৈ দেখাই আছোঁ। তো বলক এতিয়া ৰাধা বিচাৰি বৃন্দাবনলৈ যাওঁ। চৰি এইটো বৃন্দাবনত ৰাধা নাই, ইয়াতে ফুলনি বাগিচাহে পাম। মানে নাৰ্চাৰীখনৰ নাম বৃন্দাবন নাৰ্চাৰী। Emotional suicide. You know it's a knife for eye. I didn't wanna walk the plank. No, but the Mariona. এতিয়া বৰ্তমান আমি পাইছোঁ কলাকুছিৰ যোনটো চাহৰ বাগান আছে, তাতে আহি পাইছোঁ। আগফালৰ পৰা আহি আছে, মই ভিডিঅ' বনাই গৈ আছোঁ, একদম মজা লাগিছে। আহি পাই গ'লোঁ এয়া কলাকুছি চেণ্টাৰ। চাই লওক আপোনালোকে অলপ। চাই লওক আপোনালোকে, বান্দৰ চাওক, বান্দৰ আপোনালোকে দেখিছেনে নাজানো, কিন্তু বহুত বান্দৰ আছে বাপৰে। মানে এই উলুবাৰী পালোঁ। এতিয়া ইয়াৰ পৰা উলুবাৰীৰ পৰা ঠেলামাৰা হৈছে আমাৰ 5 কিলোমিটাৰ। এতিয়া আহি পাই গ'লোঁ আমি ঠেলামাৰা চেণ্টাৰ, পূৰা একদম জাগাত পালোঁহি। এতিয়া ইয়াৰ পৰা কোনফালে যাব লাগিব দেই গম নাপাওঁ মই। এইফালে গ'লে ঢেকীয়াজুলি, কি কয় ঢেকীয়াজুলি, গুৱাহাটী, আমেৰিকা চবফালে যাব পাৰিব। এইফালে গ'লে তেজপুৰ ওলাবগৈ এইটো ৰাস্তা। আমি এতিয়া তেজপুৰ যোৱাৰ ছাইডত গৈ আছোঁ। আৰু অলপ সময় টাইম ধৈৰ্য ধৰক, পামগৈ আৰু মেইন জেগাত বৃন্দাবন থিয়েটাৰ। চৰি বৃন্দাবন থিয়েটাৰ নহয়, বৃন্দাবন नर्सरी। तो फाइनली गाइस ऑटो में बैठ के सो के अभी आ गए हम लोग वृंदावन नर्सरी में। तो फाइनली गाइस আমি অটোত উঠি পেলাই ধুনীয়াকৈ আহি পাই গ'লোঁ। এতিয়া বৰ্তমান কি কয় এইটো বৃন্দাবন নাৰ্চাৰী। মানে মুখত নাৰ্চাৰী শব্দটো আহিবলৈ কথা নাই, বৃন্দাবন থিয়েটাৰ আছে সকলোৱে জানে। বৃন্দাবন নাই, মুখত থিয়েটাৰটো আহে। তো আমি আহি পাই গ'লোঁ এতিয়া বৰ্তমান চৰফৰাজ। हाय गाइस ভালে আছে না আপুনি? আপোনালোকে অঁ এটা আহি পাৰিলোঁ। আপোনালোকে ভিতৰত ধুনীয়াকৈ দেখাইছোঁ, চাই থাকিব। তো বৰ্তমান মই বৃন্দাবন নাৰ্চাৰীৰ ভিতৰত সোমাই আহিলোঁ বৰ্তমান। তো আপোনালোকে চাব পাৰে এইবিলাক। তো ভালকৈ ফুলবিলাক দেখাই আছোঁ আপোনালোকক, চাই থাকিব অলপ টাইম। কি বাপৰে দম দিব আহে মোক পোৱালি। বিভিন্ন জাতি প্ৰজাতিৰ ফুলনি বাগিচা একদম পূৰা ধুনীয়াকৈ আহিছে, দেখাইছোঁ অলপ পিছত পূৰা ভাল কৰি। কিছুমান বস্তু বেয়া পোৱা আছে ভাল, কিন্তু ফুলটো সকলোৱে ভাল পায়। কিন্তু ফুলৰ ভিতৰতে আৰু এটা বস্তু ভাল পায় আপোনালোকে, সেইটো হৈছে দিল। এয়া চাওক, গ্ৰীণ হাউচৰ ভিতৰত সোমাই আহিছোঁ। এয়া চাওক, ওপৰ মে গ্ৰীণ হাউচ লগা হে, নিচে মে ফুল। তো এইফালে চাওক, অলপ ভালকৈ চাই আছোঁ আৰু কিবা কিবি। ছাৰ এইটো কি হয়? কেকটাছ? এইটো ছাৰ এইটো চাওক, কেকটাছ। ছাৰ কোন এইকেইটা? ছাৰ ঢেকীয়া পাতৰ নিচিনা দেখোন।
ছাৰ ভিডিঅ' কৰি আছোঁ ছাৰ ঢেকীয়া পাতৰ নিচিনা যে এইটো ব্ৰাফাইলাম বুলি কয় হা হয় ছাৰ তাৰ এইটো ফেমিলিৰ অন্তৰ্গত এইটো কিবা কিবি স্পেচিছ বেলেগ বেলেগ স্পেচিছ আছে বহুত কিবা কিবি ইয়াত আচলতে তোমাৰ এইখিনি বেছি বিশেষকৈ ইনডোৰ প্লেণ্টৰ হয় গোটেইখিনি ইনডোৰ প্লেণ্ট এইখিনি প্ৰায় গোটেইখিনি ইনডোৰ প্লেণ্ট অ'কে ছাৰ আৰু তোমাৰ ইনডোৰ প্লেণ্টৰখিনি বেছিকৈ আছে ইয়াত এইটো তোমাৰ গ্ৰীণ হাউচ নহয় এইটো তোমাৰ পলি হাউচ বুলি ক'ব পাৰি কিন্তু কমপ্লিট পলি হাউচ নহয় এইটো ছাৰ কি অৰ্কিড অৰ্কিড এইখিনি তোমাৰ কপৌ ফুল শালিকি ফুল তো এইবিলাক চাওক আপোনালোকে অৰ্কিড এইটো শালিকি ফুল কি কয় কপৌ ফুল এইবিলাক গোটেইখিনি ছাৰে যিখিনি কয় সেইখিনিয়ে ক'ব লাগিব নিচেতো নাজানো না দেখতে रहेगा মই আপোনালোকক ঠাইটো কৰিছোঁ এইটো যোনটো ঠাই যোনখিনি এৰিয়াখিনি যোনখিনি নাৰ্চাৰী বৃন্দাবন নাৰ্চাৰীটো যোনখিনি ঠাইত আছে সেই এৰিয়াখিনিৰ নামটো কৰিছোঁ আপোনালোকে ভালকৈ শুনিব যোনটো আমাৰ ঢেকীয়াজুলিৰ পৰা যোনটো মেইন ৰোড ইফালৰ পৰা আহে তেজপুৰ যায় যোনটো ৰাস্তা সেইটো ৰাস্তাতে এটা ঠেলামাৰা বুলি কোৱা এটা চেণ্টাৰ আছে সেইটো তো সিফালেদি আহিলে মানে ধুনীয়াকৈ পাই যাব ৰাস্তাৰ ছাইডৰ কাণতে নহয় ৰাস্তাৰ ছাইডতে আপোনালোকে দেখাই আছোঁ এইটো চাব 1 2 3 চাওক ধুনীয়া এটা গ্ৰীণ হাউচ এটা ভিতৰত গৈছোঁ বাহিৰত ধুনীয়াকৈ লগাই দিছে এইটো তো চাওক আপোনালোকে বাপৰে গ্ৰীণ হাউচৰ ভিতৰত আছোঁ এতিয়া বৰ্তমান এইবিলাক চাওক নাম চামটো নাজানো ভালকৈ ছাৰে ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি দিব আপোনালোকক ধুনীয়াকৈ কৈ দিব ধুনীয়াকৈ গ্ৰীণ হাউচ ক্লাষ্টাৰ মানে কি এইটো তোমাৰ এইখিনি দেখিছা এইখিনি গ্ৰীণ হাউচৰ এইখিনি পলিথিনখিনি মানে এইটো নেট বুলি কোৱা হয় এইখিনিক এই নেটৰ ভিতৰত কভাৰ থাকে কভাৰ ক্লিয়াৰ কৰি ৰাখিছে ইয়াত মানে গৰম যিটো এই আহিব তোমাৰ সূৰ্যৰ পোহৰটো ইয়াত ওপৰলৈ যাবগৈ নাপায় মানে নেটখনে তোমাৰ ধৰি ৰাখে বুজি পালা মানে এটা ধুনীয়া পৰিৱেশ দিয়ে এইটো উত্তাপটো সৃষ্টি হৈ থাকিব উত্তাপটো সৃষ্টি হৈ থাকে ঠাণ্ডা দিনতো হওক বা তোমাৰ গৰম দিনতো হওক বিশেষকৈ ঠাণ্ডা দিনত উত্তাপটো পাব লাগিব ন গছখিনি ডাঙৰ হ'বৰ কাৰণে সূৰ্যৰ পৰা পোহৰটো আহিব কিন্তু ওপৰলৈ নাযায়গৈ এইখনে ধৰি ৰাখে মানে নেটখনে ছাৰ তো ছাৰে ধুনীয়াকৈ কথাখিনি কৈ আছে আপোনালোকে শুনিব জানিব শিকিব বুজিব ৰিচেণ্টলি যে পুষ্পা মুভিখন ওলাইছিলে হয় ছাৰ তাত যে স্মাগলিঙৰ কথা আছিলে যে তোমালোকৰ ৰেড চাণ্ডালৰে এইটো ছাৰ তাৰ পুলি এইখিনি হয় তো আপোনালোকে যে পুষ্পা মুভিখন যোনটো আপোনালোকে যোনটো পুষ্পা মুভি চাইছিলে সেইখনত যোনটো এইটো ৰেড চাণ্ডান যে কাটি পেলাই লৈ যাইছিলে সেইটো দেখাইছোঁ আপোনালোক সৰু চাওক পুষ্পা মুভিৰ ফুল গছ ফুল নহয় গছ চান্দন গছ আজি আপোনালোকক পূৰা দেখাই আছোঁ একদম পুষ্পা মুভি এইটো দেখালোঁ আপোনালোকে যদি বেয়া পায়তো ডিছলাইকে মাৰিব কি ক'ম উপায় নাই যদি ভাল লাগিছে লাইক এটা মাৰি দিব আৰু বিল্ডিং বনাই পেলাই সজাই ধুনীয়াকৈ থৈ দিছে এৰিকা পাম ছাৰে ধুনীয়াকৈ বুজাই দেখাই গৈ আছে আমাক আমি চাই গৈ আছোঁ এইবিলাক এতিয়া গছ দেখাই আছোঁ অলপ পিছত আপোনালোকক ফুল দেখাই আছোঁ ধুনীয়াকৈ চাই থাকিব এইখিনি মই সৰু বুলি ভাবিছিলোঁ কিন্তু বহুত ডাঙৰ আছে এৰিয়াটো অলপ এইখিনি ক'ত সাপ ক'ত সাপ ওলাইছে এইবোৰৰ পৰা আঁতৰি থাকিব মজা খাব সাপ ওলাই গ'ল নেচত ধৰি পেলাই ইয়াৰ পৰা গ'লে তো অলপ আগত ইয়াতে সাপ ওলাইছে মানে নাৰ্চাৰীৰ লগতে সাপো পুহি থৈ দিছে সাপো পোহা আছে সাৱধানে যাব আৰু দে উপায় নাই বলক তো সিফালে ধুনীয়াকৈ এতিয়া গছ গছনিবিলাক দেখাই পেলাই ফুলবিলাক দেখাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো এডিট কৰি থাকোঁতে মানে বহুত মানে দীঘল হৈ গ'ল মানে ভিডিঅ'খিনি মই বহুত কৰিলোঁতো এতিয়া ফুলখিনি যদি দেখাই দিওঁ আপোনালোকৰ ভিডিঅ'টো বহুত মানে 25 মিনিটছ 30 মিনিটছ হৈ যাব গতিকে মই ভাবিছোঁ কি এটা ইয়াৰ পাৰ্ট 1 এটা পাৰ্ট 2 এটা বনাই দিওঁ দুদিনমানৰ পিছত পাৰ্ট 2টো আপলোড কৰি দিম আপোনালোকে চাব যদি ভাল পায় লাইক এটা মাৰি দিব যদি নতুন কোনোবা চাই আছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু যদি ঢেকীয়াজুলিৰ পৰা কোনোবা চাই আছে যদি মিছামাৰীৰ পৰা যদি কোনোবা চাই আছে যদি মাধুৰীবিলৰ পৰা কোনোবা চাই আছে যদি গৰুপানাৰ পৰা কোনোবা চাই আছে তো এই নাৰ্চাৰীখন এবাৰ আহি যাব পাৰে বৃন্দাবন নাৰ্চাৰী সকলো জানে চাগে এবাৰ আহি যাব ধুনীয়াকৈ একদম বুঢ়া ফুল লাগি আছে ইয়াতে ফুল গছ গছনি বহুত ভেৰাইটিৰ গছ গছনি ফুল ফুলনি বাগিচা ফুলনি মানে বাগিচা চব আছে আহি যাব আপোনালোকে চাই যাব ফটো উঠিলোঁ ফটোখিনি আপোনালোকে ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰাম আইডিটো ইয়াতে আহি আছে আপোনালোকে ফ'ল' কৰি ল'ব ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে ধুনীয়াকৈ দেখালোঁ আপোনালোকক পূৰা এক্সপ্ল'ৰ কৰি দেখাবলৈ চেষ্টা কৰিলোঁ তো ইয়াতে কিছুমান জোবান আহিছে তাতে ফুলৰ কিবা চাব আছে নেকি তো ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব যদি নতুন কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰি থৈ দিব যদি পুৰণাবিলাকে চাই আছে শ্বেয়াৰ এটা কৰি দিব ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক জোবান কেইজনমান আহিছে ইয়াতে কিবা ফুল বিচাৰি আছে বীজ বিচাৰি আহিছে লৈ লওঁ মানে পুৰণা উপবন চাই দামটো সিমানে বাঢ়ি যাব এইবিলাক আভিজাত্য মানুহবিলাকে সম্ভ্ৰান্ত ঘৰৰ মানুহবিলাকে কিনে মানে অলপ দামী যিবিলাকৰ টকা পইচা বেছি সিহঁতে মানে এইবোৰ কিনি পিনে নিজৰ চখবিলাক পূৰণ কৰে আৰু এইজোপা গছৰ দাম এনেও বেছি কাৰণ এইজোপা তোমাৰ পাইন গছৰ এটা ভেৰাইটি হয় পাইনাছ নিগ্ৰা অঁ এইটো ছাৰে যোনটো ক'লে এইটো দামটো জানে আপোনালোকে কিমান 25,000 বাপৰে বহুত দাম 25,000 বাপৰে আজি সাতৰা নাৰ্চাৰী আহিছোঁ দেই